বন্ধুসকল আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। তো আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যে মোৰ হাঁহবোৰৰ বয়স বৰ্তমান 28 দিন হ'ল। তো যেহেতু বৰ্তমান বহুত ঠাণ্ডা পৰি গ'ল, সেইকাৰণে আমি বৰ্তমান হাঁহবোৰ ৰাতি কেনেকৈ ৰাখোঁ তো আপোনালোকক আজি ভিডিঅ'ত দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল বৰ্তমান যেহেতু ঠাণ্ডা পৰি গ'ল, তো সেইকাৰণে আমি কি কৰিছোঁ, চাৰিওপিনে পূৰা তিৰপল মাৰি দিছোঁ ঘৰৰ চাৰিওপিনে। আৰু এনেকৈ মানে বুডিং নহয়, বুডিঙৰ নিচিনাই বৰ্তমান ঘৰৰ ভিতৰতেই খেৰ পাৰি দিছোঁ আৰু দুটা 100 ৱাটৰ ভাল্ব দিছোঁ। তো বৰ্তমান বয়স 28 দিন। চাওক পোৱালিবোৰ কেনেকুৱা বঢ়িয়া চাইজ হৈছে। মানে 28 দিনত 500 গ্ৰাম, 400 গ্ৰাম, 450 গ্ৰাম, 500 গ্ৰাম এনেকুৱা ওজন আহি গৈছে। তো মানে এনেকৈয়ে ৰাখি আছোঁ, মানে বুডিঙৰ নিচিনাই ৰাখি আছোঁ এতিয়াও। নহ'লে মানে বহুত ঠাণ্ডা পাব, সেইকাৰণে মানে খেৰ পাৰি দিছোঁ আৰু এনেকৈ বৰ্তমান ৰাখি আছোঁ। মানে বৰ্তমান একচুৱেলি পানীত গোটেই দিন পানীতেই থাকে মানে চাওক। আৰু বৰ্তমান খাদ্য দি আছোঁ বগা চাউল যিটো আছে এইটো 50% আৰু দানা দি আছোঁ। বৰ্তমানো প্ৰি-ষ্টাৰ্টাৰ দানা দি আছোঁ, মানে 50% প্ৰি-ষ্টাৰ্টাৰ দানা আৰু 50% বগা চাউল এইবিলাক খুৱাই আছোঁ। চাওক হাঁহবোৰ মানে ধুনীয়া চাইজ হৈছে, মানে বেছি সৰু ডাঙৰ হোৱা নাই। পোৱালি যদিও মানে সৰু ডাঙৰ আছিল বহুত, কিন্তু হাঁহৰ চাইজ পূৰা একেই আছে, মানে চব সমানেই আছে। মানে সিমান সৰু ডাঙৰ যে তেনেকুৱা হোৱা নাই। আৰু দুটা লাইট দিছোঁ, আৰু এটা দিব লাগিছিল, মানে ঠাণ্ডা বহুত পৰি গ'ল আৰু দুটা লাইট দিছোঁ। আৰু এনেকৈ বৰ্ডিঙৰ নিচিনাই দিছোঁ, মানে সেইফালে দিছোঁ, তিৰপাল দিছোঁ, চাৰিওপিনে পূৰা তিৰপাল মাৰি এনেকৈ কৰি আছোঁ। তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিল তো জনাব আপোনালোকে কমেণ্টত। আৰু ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ' লাইক কৰিব, আৰু মোৰ চেনেলত নতুনকৈ চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ধন্যবাদ বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে।